ক'ৰবাত থাকি যে ঘৰখনলৈ মনত পৰে। তো ককাইটো আজি বোলে ঘৰলৈ যাব, ঘৰলৈ যাম বুলি ওলাই আহিলে। ইয়াত আমি এতিয়া বৰাপানী চাৰিআলি ৰৈ আছোঁ, কিন্তু ৰুমৰ পৰা বৰাপানী চাৰিআলি অকণমান দূৰ হয় মানে, তো অকলে আহিবৰ কাৰণে বেয়া লগাৰ কাৰণে তাক অকণমান থৈ আহিলোঁ। আৰু তাইও এতিয়া গাড়ীত উঠি গুৱাহাটীলৈ বুলি গ'ল, কিন্তু গুৱাহাটীৰ পৰা ঘৰত মানে ঘৰ যাব আৰু গুৱাহাটীৰ পৰা ছুপাৰ লৈ ঘৰলৈ যাব। এইটো হৈছে বৰাপানী চাৰিআলি দেই, ইয়াতে প্ৰায় আহিয়ে থাকোঁ। আৰু কেঁচাকৈ খাম বুলি কৈ কিনে আমি তিয়হ ল'বলৈ দিলোঁ। এজন মোৰ লগতেই থাকে বাৰু, কিন্তু সি ল'লে তিয়হ কেঁচাকৈ খাবৰ কাৰণে দেই। তিয়হ কেঁচাকৈ খাই বৰ বেছি ভাল লাগে মোৰ। তোৰ বতৰটো অলপ গৰম আছিলে, সেইটো কাৰণে তিয়হকে খাই দিওঁ বুলি ক'লোঁ। তো আজি মানে এজন ঘৰলৈ গৈছে, তাক অকণমান আগবঢ়াই থৈ আহিলোঁ। আৰু তিয়হ লৈ দিলোঁ 0.5 কেজি। তিনিজনে পূৰা খাইছোঁ চাবি দেই। এইটো খাই শেষ কৰিলে আৰু মই খাবলৈ আৰম্ভ কৰিছোঁ আৰু দেই। 20 টকা লৈছে। 0.5 কেজি নহয়, 20 টকা। 20 টকাতে 0.5 কেজি। 20 টকাতে 0.5 কেজি আকৌ। তিয়হ খাই কাৰ ভাল লাগে তই কমেণ্ট এটা কৰি জনাব দেই। ইমান মজা। তো গাইজ, এইটো ভিডিঅ' আজি নহয় কিন্তু দেই, আজি 2 দিনৰ আগৰ ভিডিঅ' হয়। যিহেতু ইয়াত বৰষুণ দি আছে এইকেইদিন, আৰু সেই বৰষুণৰ বাবে নেটৱৰ্ক অকণমান প্ৰব্লেম হোৱাৰ বাবে মই ভিডিঅ'টো এৰিব পৰা নাছিলোঁ। তো তাৰ বাবে চৰি। এইটো আচলতে ইয়াত এটা সৰু ৰাস্তা আছিলে মানে, সেইটো হৈছে আমাৰ ৰুমৰ পৰা আৰু মেইন ৰাস্তালৈকে শ্বৰ্টকাট ৰাস্তা। আমি এইটো ৰাস্তাতে প্ৰায় অহা যোৱা কৰোঁ, কিন্তু হয় ৰাস্তাটো বহুত জংঘল, অকলে হ'লে অহা যোৱা কৰাটো অলপ অসুবিধা হয়। আমি যদি 3-4টা লগতে থাকোঁ তেনেহে এই ৰাস্তাটোত অহা যোৱা কৰোঁ। মানে অকলে আহিলে এইটো ৰাস্তাত বহুত বেয়া মানে ৰাস্তাটো। তো ইহঁতে সানি আছে হালধিখিনি মুখত গালত লগাবৰ কাৰণে দেই, গালত লগাবৰ কাৰণে হালধিটো সানি আছে। তো ইমান জংঘলত হালধি খানি থকা আৰু কম নহয়। আমি আহি আছোঁ এতিয়া, ইমান জংঘল চা না, জেগাটো কেনেকুৱা চা, এতিয়া পূৰা জংঘল। আমি এইফালৰ পৰা আহি আছোঁ, এনেকৈ গৈ এতিয়া এইফালে যাম। এইটো ৰাস্তা, এইখন দলং, আৰু এইফালে আগত আছে ডাঙৰ এজোপা ঢেকীয়া গছ। এইজোপা ইমান ডাঙৰ ঢেকীয়া গছ। আৰু এইফালে এইটো নলা হয়। ইয়াত যে এটা বেয়া কি বুলি কয়, ইয়াত এটা ডেড বডি পৰি আছিলে মানে, ইমান জংঘলত কোনোবাই মাৰি কিনে পেলাই থৈছিলে মানে এই নলাটোতে। তো আজি বেছি দিন হোৱা নাই বাৰু, বেছি দিনৰ কথাও নহয়। তো সি পিতাই গ'ল সিহঁতে গ'ল। এতিয়া আমিও গৈ আছোঁ ৰুমলৈ। তো মই আহি আছোঁ এতিয়া জংঘলৰ মাজে মাজে, আৰু এটা গুচি গ'ল আগত। মোৰ লগত আহি আছে এওঁ, আৰু আমি দুটা। পাহাৰ বগোৱা আৰু জংঘলৰ মাজত থকা ফিলিংছটোৱে বেলেগ মানে, কি ক'ম। তো আহিলোঁ আৰু ভাগৰ লাগিলে, তো ভিডিঅ'টো এইখিনিতে ৰাখিব লাগিব। ভিডিঅ'টো তেনে সবিশেষ একো নাই, জাষ্ট জেগাটো দেখালোঁ। তো আজিলৈ আহোঁ, আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই বাই।